Hi everyone, welcome to Chef's Flavor Mix Kitchen. আজি আমি আপোনালোকৰ মাজলৈকে আহিছো এটা খুব সুস্বাদু আপোনাৰ ৰেচিপি যেটো নেকি গাঁৱলীয়া পৰিবেশত কিদৰে হাঁহৰ মাংস চৌকাত বনায় আহকচোন চাও ভিডিওটো এয়া পিহিয়ে হাঁহৰ মাংস বনাব ওলাইছে চৌকাত পোনপ্ৰথমতে তেও মছলাখিনি দি দিলে আদা নহৰু পিয়াজ এখিনি আগতে তেলত দিলে তাৰ পিছত মাংসখিনি দি কিনি মজাই লৈ আছে আপোনালোকৰ মৰমখনা কমেন্টবোৰ দিবলৈ নাপাহৰিব আকৌ কমেন্টবোৰ চাই পিহিও ভাল পাব ন মছলাখিনি খুব সুন্দৰকে মাংসৰ লগত মিহলি হৈ গৈছে দেখিবলৈ খুব ধুনিয়া লাগিছে আৰু দেখা যিমান ধুনিয়া লাগিছে খাবলৈও বহুত বেছি সোৱাদ লাগিছিলে মাংসৰ ৰংটো ইমান ধুনিয়া হৈছে এয়া গোটা নহৰু দিছে পেয়ে মছলাখনে চৰিয়াটোত অকন পানী দি কিনি এনেকে মাংসৰ ওপৰত দি দিছে এয়া লং ইলাচি সৰু ইলাচি ডাঙৰ ইলাচিৰ গুড়া ঢালি দিলে গৰম মছলাখিনি ঢালি দিয়াৰ লগে লগে ইমান ধুনিয়া এটা মানে সুগন্ধি ওলাই আছে মানে মোৰটো এতিয়া খাব মন গৈছে কণী থাকে নেকি ঠাণ্ডাৰ দিনত এনেকুৱা জুইৰ কাষত বহিলে কিমান ভাল লাগে নহয়নে এই মাটিৰ চৌকাটো যে এইটো পেহি নিজে বনাইছে নিজে হাতেৰে বনোৱা চৌকা বুজা মই জিভাৰ পানী সামৰিব পৰা নাই আৰু বন্ধুসকল মজা টেস্টি পুৰা মজুৱা হৈ আছে না মাংস বনাওতে মানে আপোনাৰ যিমান মজাই থাকে সিমানে মানে সোৱাদ লগা হয় বেছি অকন পানী দি কিনি মানে এটো হেৰি কৰিব লাগে আৰু গ্ৰেভিটো গৰম পানী দিব লাগে না সুইট বনোৱা হাঁহৰ মাংস জুইতে বনাই মানুহ
আপোনালোকে বাৰু এনেকৈ চৌকাত বনোৱা হাঁহৰ মাংস খাই পাইছেনে কমেণ্টত জনাবচোন হৈ গ'ল চাগে ন ধুনীয়া হেৰি ওলাইছে চেণ্ট জোলটো বনাবৰ কাৰণে ফাইনেলি আৰু অকণ পানী ঢালি দিলে পেহীয়ে ফাইনেলি চৌকাত বনোৱা হাঁহৰ মাংস ৰেডি বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবচোন আৰু লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ আৰু এটা ভিডিঅ'ত লগ পাম আপোনালোকক তেতিয়ালৈকে বাই